কোনোবাই আহিলে মোক কয় যে স্যার আমি মাটিৰ কাম কৰিব গলো 47 চনৰ কাগজ বিচাৰে আরে বাবা 47ত ব্ৰিটিছৰ হাততো 47ৰ কাগজ নাই আমাৰ অসমীয়া মানুহে ক'ৰ পৰা 47ৰ কাগজ দিব কাগজ বিচাৰিব লাগে বাংলাদেশৰ পৰা অহা সকলক অসমৰ মানুহক কাগজ বিচাৰি পেলাই কোনো লাভ নাই এই কথাটোকে মই বুজাব খোজো যে আজি আমাৰ অসমখন পৰিৱৰ্তন হৈছে আগৰ দৰে অসম নাই এতিয়া অসমীয়া বা আমাৰ বড়ো ৰাভা আমাৰ মাজত কাজিয়া কৰি পেলাই আমি সময় পাৰ কৰাৰ সময় নহয় কাৰণ আমাৰ শত্ৰু কোন তাক আজি আমি সকলোৱে চিনি পাওঁ যাৰ কাগজ বিচাৰিব লাগে তাৰ আমি কাগজ বিচৰা নাই গোটেই জংগলে মাটিয়ে গোটেইখিনি তেওঁলোকে আৱৰি ল'লে তাৰ কাগজ বিচাৰা নাই আৰু যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি আমি ঘূৰি ফুৰিছো মই এটাই কথা কম ভাই হিমন্ত বিশ্ব শৰ্মাৰ কাগজ বিচাৰিব নালাগে বাংলাদেশৰ পৰা অহাজনৰ কাগজ বিচাৰক কিন্তু আমাৰ ইয়াত উল্টা বাংলাদেশৰ পৰা অহাজনৰ কাগজ কোনেও বিচাৰা নাই কাগজ বিচাৰি আছে দিলীপ শইকীয়াৰ পৰমানন্দ ৰাজবংশীৰ কাগজ বিচাৰি আছে এই কথাটো কাৰো কাৰণে ঠিক নহয় কাৰণ আমি যদি একেলগে নাথাকো আমাৰ জাতি মাটি ভেটি সকলো নোহোৱা হৈ যাব যোৱা 4 দিন আগতে মই উৰিয়াম ঘাটলৈ গৈছিলো 10,000 বিঘা মাটি মানুহে কয় যে মোৰ একো নাই কাৰণে মই ইয়াত আহিছো তেতিয়া মই এজনক সুধিছিলো যে বাবা তোমাৰ একো নাই ইয়াত তুমি আহিলা কিন্তু অসমত মই জন্ম হৈ মোৰে বাবাৰ 20 বিঘা মাটি নাই তোমাৰ 1000 বিঘা মাটি কেনেকে হ'ল এই হৈছে অসমৰ পৰিৱেশ অসমীয়াই শত্ৰু কোন অসমীয়াই বন্ধু কোন বড়ো ৰাভা কছাৰী আমাৰ হিন্দীভাষী বঙালীভাষী সকলোৱে আমি বুজিব লাগিব আমাৰ শত্ৰু কোন আমাৰ বন্ধু কোন অসমীয়া হিন্দু অসমীয়া মুছলমান অসমীয়া খ্ৰীষ্টিয়ান আমি সকলোৱে বুজিব লাগিব আমাৰ শত্ৰু কোন আৰু কেনেকৈ আমি জাতিটোক জীয়াই ৰাখিব পাৰিম আৰু সেই কাৰণে মই ভাবো যে বিটিআৰটো আমি নতুন চিন্তাৰ জন্ম দিব লাগে যে যাৰ কাগজ বিচাৰিব লাগে তাৰ কাগজ বিচাৰিব লাগে যাৰ কাগজ বিচাৰিব নালাগে তাৰ কাগজ বিচাৰি সময় নষ্ট কৰাৰ প্ৰয়োজন নাই সেই এনেকুৱা ধৰণৰ ঘটনাই আমাক পিছুৱাই লৈ যায় আমাক আগুৱাই লৈ নাযায় শ্ৰদ্ধা